Hi friends, আজি মই লৈ আনিছো তামিল সুপাৰষ্টাৰ ৰজনীকান্তৰ সাকসেসফুল ষ্টৰী। আহকচোন শুনো। ৰজনীকান্ত সাধাৰণ লোকৰ বাবে এগৰাকী প্ৰেৰণাৰ প্ৰতীক। বহুত লোকে ডাঙৰ ডাঙৰ সফলতা প্ৰাপ্ত কৰিছে, কিন্তু ৰজনীকান্তে অভাৱ আৰু সংঘৰ্ষৰে যি সফলতাৰ ইতিহাস ৰচিলে, এনেকুৱা লোক কমহে পোৱা যায়। এগৰাকী কাঠমিস্ত্ৰীৰ পৰা কুলি খোৱালৈ, কুলিৰ পৰা BTS বাছ কণ্ডাক্টৰ আৰু পুনৰ বাছ কণ্ডাক্টৰৰ পৰা বিশ্বৰ আটাইতকৈ প্ৰসিদ্ধ ছুপাৰষ্টাৰ হোৱালৈ কিমান দীঘলীয়া পৰিশ্ৰম কৰি সফলতা পাইছিল, আমি মাত্ৰ ভাবিবহে পাৰোঁ। ৰজনীকান্তৰ জন্ম হৈছিল 1950 চনৰ 12 ডিচেম্বৰত এটা মাৰাঠী পৰিয়ালত। তেওঁৰ দেউতাকৰ নাম আছিল ৰামোজীৰাও আৰু মাকৰ নাম ৰমাবাই। তেওঁৰ দেউতাক বাংগালোৰ পুলিচ কনষ্টেবল আৰু মাক গৃহিণী আছিল। 2000 চনৰ ৰজনীকান্তক ভাৰত চৰকাৰে কলা বিভাগত পদ্মভূষণ সন্মানেৰে সন্মানিত কৰিছিল। তেওঁৰ জীৱনৰ আৰম্ভণিৰ পৰা কঠিনতাৰে ভৰা আছিল। মাত্ৰ 5 বছৰ বয়সতে মাকক হেৰুৱাইছিল। তেওঁ 4জন ভাই ভনীৰ মাজত আটাইতকৈ সৰু আছিল। তেওঁ যেতিয়া বাছ কণ্ডাক্টৰ আছিল, তেওঁৰ টিকট কটা আৰু সুখী মৰাৰ নিজৰ বেলেগ ষ্টাইল আছিল, যি যাত্ৰী আৰু অন্য বাছ কণ্ডাক্টৰবোৰৰ মাজত বিখ্যাত আছিল। তেওঁ কেইবাখনো মঞ্চত নাটক কৰাৰ কাৰণে চিনেমা আৰু এক্টিঙৰ বাবে চখ সদায় আছিল, যিয়ে লাহে লাহে দীৰ্ঘ লক্ষ্যত পৰিণত হৈছিল। তেওঁৰ প্ৰথম চিনেমা আছিল অপূৰ্বৰ ৰাঙা গল, কিন্তু তেওঁ সেই চিনেমাত তেনে সৰু চৰিত্ৰত এক্টিং কৰি ইমান জনপ্ৰিয় হোৱা নাছিল যে যিমান তেওঁৰ যোগ্য আছিল। ৰজনীকান্তৰ ফিল্মি জীৱনটো কোনো এটা চিনেমাতকৈ কম নাছিল। তেওঁ চিনেমাত প্ৰথম ভিলেইনৰ চৰিত্ৰৰে আৰম্ভ কৰিছিল। পাছত তেওঁ এজন হিৰ' চৰিত্ৰৰে নিজক পৰিচয় দাঙি ধৰিছিল। ৰজনীকান্তে দেখুৱাই দিছে যে বয়সে মানুহৰ ইচ্ছা শক্তিক বান্ধি ৰাখিব নোৱাৰে। তেওঁ 65 বছৰ বয়সতো শিৱাজী দা বছ, ৰবট, কাবালী নিচিনা কেইবাটাও হিট চিনেমাত কাম কৰি নিজকে মানুহৰ মাজত ইমান জনপ্ৰিয়তা বুটলিবলৈ সক্ষম হৈছে। তেওঁ ইমান ডাঙৰ ছুপাৰষ্টাৰ হোৱাৰ পাছতো খেতি পথাৰৰ লগত সম্পৰ্ক ৰাখে। তেওঁ আচল জীৱন এগৰাকী সামান্য ব্যক্তিৰ দৰে জীয়াই থাকে। তেওঁ সদায় ধুতি কুৰ্তা পিন্ধে। ৰজনীকান্ত তেওঁৰ ওচৰত কোনোবা ব্যক্তিয়ে সহায় বিচাৰি গ'লে কাউকে সোধাতে নপঠিয়ায়, কিবা নহয় কিবা তেওঁ সহায় কৰে। তেওঁ ইমানেই ভাল পায় আৰু মৰম কৰে যে মানুহে দক্ষিণ ভাৰতত তেওঁৰ নামৰ এখন মন্দিৰো সাজি তেওঁক পূজা কৰে। ইমান বয়স হোৱাৰ পাছতো তেওঁ যে হাৰ মনা ব্যক্তি নহয়, এই কথা তেওঁ বৰ্তমান বনাই থকা চিনেমাৰ ৰবট 2-এ প্ৰমাণ দিয়ে। থেংক ইউ গাইজ।